জৰিমা প্ৰশ্ন কৰোঁ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ লগত আছে অসমৰ এজন স্বনামধন্য কণ্ঠশিল্পী আমাৰ মৰম আৰু শ্ৰদ্ধাৰ দীপেন দা আপোনাক এই অনুষ্ঠান জৰিমা প্ৰশ্ন কৰোঁলে স্বাগতম জনাইছোঁ ধন্যবাদ আৰু লগতে নৈবেদ্য তোমাকো স্বাগতম জনাইছোঁ ধন্যবাদ দীপেন দা সৰুৰ পৰা আপোনাৰ গান শুনিছোঁ ৰেডিঅ'ত লগাই লৈ দুপৰীয়া ৰাতিপুৱা সকলো সময়তে শুনিছোঁ আৰু মানুহজনক পেপাৰে পত্ৰই ফটোত দেখোঁ তেতিয়া যেনেকৈ দেখিছিলোঁ আজিও আপুনি একে আছে আপুনি মানুহজন চিৰসেউজ আপোনাৰ চুলিৰ কালাৰো একে আছে স্বাস্থ্যও একে আছে ইয়াৰ আচলতে সিক্ৰেটটো কি সিক্ৰেট তেনেকুৱা নাই মোক সবেই তুমি যেটো প্ৰশ্ন সুধিলা সেইটো সবেই সুধে মোক অনুষ্ঠান ক'ৰবাত পৰিৱেশন কৰিব গ'লে শ্ব' কৰিব গ'লে সুধে দীপেন আমি ইমান বছৰৰ পৰা আপোনাৰ গান শুনি আছোঁ আপুনি মানুহজন তেতিয়া দেখিছিলোঁ একেই আছে কিনো ৰহস্যটো কি মোক সুধে ৰহস্য মই একো নাই তেনেকৈ আছে ভগৱানে যেনেকৈ ৰাখিছে আৰু ময়ো নিজেই মেইনটেইন কৰি আছোঁ মোৰ কণ্ঠটো মেইনটেইন কৰিছোঁ এইটো ভগৱানে যিটো কণ্ঠ দিছে সেইটো মেইনটেইন কৰি আছোঁ আৰু স্বাস্থ্যটো মানে মই যিকোনো বস্তু নাখাওঁ সাধাৰণতে কিছুমান ডায়েট কণ্ট্ৰল কৰে ডায়েট কণ্ট্ৰল ঠিক নহয় ঠিক ডায়েট কণ্ট্ৰল নহয় মানে চিলেক্টেড আৰু কিছুমান য'তে ত'তে যিকোনো বস্তু যে ক'ৰবাত ৰাস্তাত গ'লোঁ খাই দিলোঁ চিংৰা এটা খালোঁ কিবা এটা খালোঁ সেইবিলাক নাই যিখিনি খাব লাগে সেইখিনিয়ে খাওঁ আগতে অকলে ধৰক সেইবোৰ বস্তু মেইনটেইন কৰিব লগা হৈছিল এতিয়া বাৰু বৌ আছে গতিকে বৌও আপোনাক নাই এতিয়া অকণমান লেকামডাল লাগিলেহে আগতে যদি অকণমান টাইমটো অকণমান ইফাল হৈছিল এতিয়া আৰু টাইমত খোৱা টাইমটো অকণমান মেইনটেইন বেছি হয় এতিয়া সেইফালৰ পৰা অলপ সুবিধা হৈছে সেইকাৰণে চাগে এতিয়া আৰু কেইবছৰলৈকে মানুহলৈকে আকৌ কিজানি এনেকুৱাই হৈ থাকিম কিজানি মই ভাবোঁ আচ্ছা আপুনি প্ৰথম আছিলে আচলতে খুব এজন ভাল ক্ৰিকেটাৰ মই ক্ৰিকেটাৰ অলৰাউণ্ডাৰে আছিলে আপুনি এজন তাৰ পৰা হঠাৎ শিফ্ট কৰিলে আপুনি আহি পেলাই সংগীতৰ এই বিশাল ক্ষেত্ৰখনত সোমাই পৰিলে শিফ্ট মানে আচলতে মোক দাদাহঁতে কৰোৱালে মই খেলি আছিলোঁ সেইখিনি কিন্তু সৰুৰ পৰা মই গান পগলা কাৰণ ৰেডিঅ'টো মানে ঘূৰাই পকাই ক'ত ৰফি চাহাবৰ গান ক'ত কিশোৰ কুমাৰৰ গান ক'ত কে এল চাইগলৰ গান ক'ত মুকেশৰ গান মানে যিমান গায়ক গায়িকা আছে সেইবিলাক মানে শুনি থাকোঁ ৰেডিঅ'ত পকাই হিন্দী গান লাগে মোক খালি অনবৰত হিন্দী গান ডাঙৰ ৰেডিঅ' এটা আছিলে আমাৰ মস্ত GEC বুলি ৰেডিঅ' GEC আজিকালি এইবিলাক আছে নাই ক'ব নোৱাৰোঁ সেইটো ৰেডিঅ'ত শুনি পকাই থাকোঁ আকৌ কৰ্ড চিষ্টেম থাকেতো দাদাহঁতক বেছি পকাই থাকিলে কৰ্ডডাল ছিঙি যাব আকৌ চাবি লাহে লাহে পকাবি এনেকৈ ঘূৰাই থাকোঁ বিশেষকৈ বিনা গীতমালা হওক কিবা হয় আজিকালি সেইবোৰ নাই আৰু সেইবোৰ আওৰাই থাকোঁ ইমিটেট কৰি গাবলৈ চেষ্টা কৰোঁ বাথৰুমত দেই আৰু সেইখিনি মই ভবাই নাছিলোঁ যে মই গায়ক হ'ম গতিকে এইখিনিতে তাৰমানে ক'ব পাৰি খেলা ধূলা কৰি বাথৰুমতো যোনে তাৰমানে গান চান এনেকৈ গুণগুণাই থাকে তেওঁলোকো ডেফিনেটলি অকণমান যদি আৰু অকণ চৰ্চা কৰে তেতিয়াহ'লে ওলাই আহিব পাৰিব নহয় জানো বাৰু দীপেন দা আপোনাৰ প্ৰথম ছবি আছিলে যিখনত আপুনি কণ্ঠদান কৰিছিলে সেইখন আছে ডক্টৰ বেজবৰুৱা আপোনাৰ প্ৰথম গান নিশ্চয় তাতে আছিলে ৰেকৰ্ডেড ডক্টৰ বেজবৰুৱা প্ৰথম ছবি আছিলে তাতে 4টা গান আছিলে 4টাই মই গাইছোঁ পুৰুষ কণ্ঠৰ 4টা মই গাইছোঁ আৰু তাৰ প্ৰথম ৰেকৰ্ডিঙৰ মোৰ জীৱনৰ মানে ষ্টুডিঅ'ত সোমোৱা নাছিলোঁ তাৰ আগতে দেখিছোঁ ষ্টুডিঅ'ত দাদাহঁতে ছবি কৰে দেখিছোঁ ষ্টুডিঅ' দেখিছোঁ বহুত শ্বুটিং চাইছোঁ আগৰ পৰা সৰুৰ পৰা সেইবিলাকত দেখি আছোঁ কিন্তু মোৰ লাইনটো বেলেগ আছিলে মই ক্ৰিকেটৰ লাইনত আছিলোঁ ক্ৰিকেট খেলা ধূলা কৰিছিলোঁ সৰুৰ পৰাই সেইকাৰণে ষ্টুডিঅ'ত প্ৰথম সোমাই পেলাই অকণমান ভয়ো লাগিছিল প্ৰথম ডক্টৰ বেজবৰুৱাৰ ৰেকৰ্ডিং সেই কলিকতা টেকনিচিয়ান ষ্টুডিঅ' তাতে মোৰ জীৱনৰ প্ৰথম গীতটো আছিলে কি নাম দি মাতিম তোমাক আজিও জনপ্ৰিয় গীত আজি এতিয়া এনেকুৱা এটা সুন্দৰ মুহূৰ্ত আজি এই অনুষ্ঠানত আপোনাক পাইছোঁ গতিকে গীতটো যদি নুশুনো আৰু যদি আমাৰ দৰ্শকক নুশুনাও তেতিয়াহ'লে মোক মানে বহুত মানে বেয়াকেই ক'ব চাগে অকণমান শুনাই দিম আৰু মোৰো ভাল লাগিব এনেকুৱা এটা অনুষ্ঠানত প্ৰথম মোৰ জীৱনৰ গীতটো যদি গাব পাওঁ শুনাই দিব পাৰোঁ অকণমান শুনাই দিলে ভাল পাম কি নাম দি মাতিম তোমাক নিবিড় গোপন কি যে মায়া কি নামৰে সোণ পৰশত স্বৰ্ণালী হয় হিয়া যি নাম দি মাতা সেয়ে মিঠা জীৱন মৰুৰ তুমি ছায়া চম্পা বনৰ সুবাস লাগি মনা মন হিয়া কি নাম দি মাতিম তোমাক মন আজি মোৰ যায় হ'বলৈ পলাশৰ এটি ফুল বনতে মন আজি মোৰ যায় হ'বলৈ পলাশক এটি ফুল বিচাৰি প্ৰজাপতি মন হয় উন্মন সুৰে সুৰে
চম্পা বনৰ সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাৰ আপুনি ইমান ৰোমেণ্টিক গান এইটো আছিলে বৌয়েও নিশ্চয় শুনে বৌক আপুনি কি নাম দি মাতে এনেই নাম দিবা এনেই তেওঁৰ নাম জ্যোৎস্না কিন্তু বেলেগকৈ মাতে যে এনেই নামাতো আৰু তেনেকৈ কৈ কিবাকিবি মাতো আমি তই তই বুলি মাতোতো বহুত বছৰৰ পৰা তেনেকুৱা তই আৰু আচ্ছা ঐ শুন তেনেকুৱা ধৰণৰ ঐ অজিত মাছৰ ডাক্তৰ আহিছে তোৰ কেইটাও চেক আপ কৰাই ল